ভাবিছোঁ আজি এটা ব্লগ দিয়াই যাওক আৰু আজি ৰাতিপুৱাৰ ব্লগটো ষ্টাৰ্ট কৰিলোঁ, গা পা ধুই আহিলোঁ, তাৰপিছত প্ৰাৰ্থনা কৰিলোঁ মন্দিৰত গৈ পেলাই আৰু এতিয়া ৰাতিপুৱা নাস্তা কৰিম আৰু কি নাস্তা কৰোঁ আপোনালোকক দেখুৱাই গৈ থাকিম, কিন্তু ব্লগটি চাই গৈ থাকিব। এইফালে দেউতাই বনাব ধৰিছে পিঠা, পানী পিঠা, আৰু মায়ে বনাওঁতে দেউতাই কৈছিলে অলপ পাতলকৈ বনাবলৈ, কিন্তু তাৰপিছত দেউতাই সিদিনাখনে ক'লে যে মই পুৰি চাম এবাৰ পাতলকৈ। তাৰপিছত আৰু কিবা ভিডিঅ' দেখিছিল বোলে ইউটিউবত, তাৰপিছতে আৰু দেউতাই বনাব ষ্টাৰ্ট কৰিছে, কিন্তু কি হ'ব এয়া ভাগিয়ে গ'ল। পাতলকৈ বনাব লওঁতে এয়া অৱস্থা দেখিছেনে পিঠাখনৰ। তাৰপিছতে দেউতাই কৈছে নহয় কেৰাহীত দি চাওঁ, তাৰপিছত কেৰাহীখন পাতি দিলে, তাৰপিছত কেৰাহীত দিলে, কেৰাহীটো সেই একেই অৱস্থা চাবচোন আপোনালোকে, পূৰা লাগি ধৰিছে, গৰম পানী দি দিয়াৰ কাৰণে নেকি কিবা নাজানো। তাৰপিছত আৰু পিঠাখন ভাল নহ'লে, দেউতাই ক'লে নোৱাৰোঁ আৰু বনাব, যি নহওক চেষ্টা কৰিছিল বনাবলৈ। আৰু এইফালে দেখিছে ভিডিঅ'ত, ইউটিউবৰ ভিডিঅ'ত চাইছিল বোলে, আৰু এইফালে মায়ে বনালে, মাৰকেইখনো কোমলেই হৈছে, কিন্তু দেউতাই অলপমান বেলেগকৈ খাব বিচাৰিছিল। আৰু এনেকৈ আমি ৰাতিপুৱাৰ নাস্তাটো কৰিলোঁ, গাখীৰ দিয়া চাহ একাপ লৈছোঁ আৰু পিঠা দুখন লৈছোঁ, আৰু তেনেকেই চাহ একাপ খালোঁ। আৰু দুপৰীয়াৰ কাৰণে এয়া মই আজি বেলেগ এটা ৰেচিপি লৈ আহিছোঁ। এয়া পটল মই মাজতে ফালি দিছোঁ, 4টা পটল লৈছোঁ, মানুহ 4টা যিহেতু। তাৰপিছত আৰু মাজৰখিনি মই উলিয়াই লৈছোঁ, আৰু তাৰপিছত এইখিনিত আছে দালি, এনেতো বুটৰ দালি লাগে, কিন্তু বুটৰ দালি নাই, আৰু এফালে আছে মুগৰ দালি। আৰু ভাবিলোঁ ৰেচিপিটোতো বনাবৰ বহুতেই মন গৈছে দেখি পেলাই, তাৰপিছত মগুৰ দালিয়ে মই এনেকৈ লৈছোঁ, আৰু মগুৰ দালি লৈছোঁ, আৰু চাউল অকণমান 1.5 চামুচমান তিয়াই থৈছিলোঁ অলপ, আৰু দালিখিনিও অলপ সময় তিয়াই থৈছিলোঁ, আৰু সেইখিনিয়ে মই তিয়াই থোৱাখিনিয়ে আকৌ মিক্সিত দি পেলাই এনেকৈ মিক্সিত পিচিছোঁ। আৰু এনেকৈ ইয়াতে মই হালধি দিছোঁ, নিমখ দিছোঁ, এনেকৈ আপোনালোকে এনেকৈ কৰিব পাৰে, আৰু বুটৰ দালি দিলে বেছিয়ে সোৱাদ হয়। আৰু এইফালে মই পটলটোৰ মাজত এনেকৈ সোমাই দিছোঁ, মছলা টাইপ কৰি থৈছোঁ, আৰু এইখিনি মই এতিয়া ভাজিম, আৰু গোটেইখিনিতে মই লগাই লৈছোঁ। আপোনালোকক মই কেনেকৈ কৰিছোঁ, কি কৰিছোঁ, সকলোবোৰ দেখুৱাইছোঁ ডিটেইলছত, আৰু বনাই চাবচোন এবাৰ কেনেকুৱা হয়। আৰু এইফালে মই কেৰাহীত দিছোঁ পটলখিনি ভাজিবলৈ, আৰু এইফালে মই আৰু জুইটো আপোনালোকে অলপ কম কৰি দিব, নহ'লে বেছি কাঢ়া হৈ যাব। আৰু এইফালে পটলখিনি ভাজা হৈ গৈছে, আৰু এইফালে মই লৈছোঁ পিঁয়াজ, বিলাহীটো দিবই লাগে, কিন্তু মোৰ এলাৰ্জি আছে কাৰণে বিলাহীটো দিয়া নহ'লগৈ। আৰু পিঁয়াজ দিছোঁ, শুকান জলকীয়া দিছোঁ, কেঁচা জলকীয়া দিব পাৰে, আপোনালোকৰ কথা, আদা নহৰু দিছোঁ, আৰু তেনেকৈ মিক্সিত পিচিছোঁ। আৰু এইফালে লৈছোঁ মই জিৰা, আৰু এইফালে পাঁচফোৰণ লৈছোঁ, লং লৈছোঁ, তাৰপিছত এয়া গোটা গৰম মছলা আছিলে, সেইখিনি মায়ে পিচি থৈ দিছে, তথাপিও অলপমান দি দিছোঁ তেলখিনিতে। পটল ভাজা যিখিনি তেল ৰৈছিল সেইখিনি তেলতে বনাইছোঁ, আৰু অকণমান পিঁয়াজ দিছোঁ, এইখিনি নিদিলেও হয়, কিন্তু মোৰ অলপমান ৰৈ গৈছিলে পিঁয়াজ, সেইকাৰণে মই পিঁয়াজখিনিও দি দিছোঁ, আৰু ধুনীয়াকৈ এইখিনি ভাজা যাব দিব। আৰু অলপমান ৰঙচুৱা হোৱাৰ পিছতে এইফালে যিখিনি পিচি থৈছিলে পিঁয়াজ, আৰু তাৰ লগত আপোনালোকে পিঁয়াজৰ লগত অকণমান দালিও দিব, যিখিনি ৰৈ গৈছে সেই দালিখিনিও দিব, আৰু তেনেকৈ এয়া অকণমান সময় ভাজিম, যিহেতু দালি আছে, দালিৰ গোন্ধটো যাব লাগিব, কেঁচা গোন্ধটো, আৰু অলপ সময় ভাজি থাকিব লাগিব। এইফালে মই দিছোঁ নিমখ, তাৰপিছতে এইফালে জোখ অনুযায়ী মই হালধি দিছোঁ, জিৰা গুড়ি দিছোঁ, আৰু এইফালে ধনিয়া অলপমান দিছোঁ, এইফালে ৰেড চিলি দিছোঁ, কাশ্মীৰী, আৰু এনেকৈ অলপ সময় মই ভাজি থাকিম। কেৰাহীত লাগি ধৰিছে কাৰণে অকণমান তাৰ ওপৰত অলপমান পানীটো দি দিম, তাৰপিছতে অকণমান ভাজিবলৈ দিম, আৰু এনেকৈ কৰি চাবচোন কেনেকুৱা হয়। আপোনালোকে কিন্তু মুগৰ দালি নিদিব, বুটৰ দালি দিব, কাৰণ মোৰ ইমান বনাবৰ ইচ্ছা গৈছিল ৰেচিপিটো, সেয়ে মই উপায় নাপায় মই মগুৰ দালিয়ে দি দিলোঁ, আৰু এনেকৈ ধুনীয়াকৈ ভাজি আছোঁ। অলপ সময় ভাজি থাকিব, ভাজি তাৰপিছত আকৌ অলপ পানী ঢালি দিব জোখ অনুযায়ী,
আৰু এইফালে মই পানী ঢালি দিলোঁ। তাৰে মাজতে আকৌ বামি লৈছোঁ, বামিৰ লগত গাখীৰ আছে, চেনি আছে আৰু এনেকৈ সানি লৈছোঁ প্ৰথমতে। আৰু প্ৰথমতে ভাবিছিলোঁ ভাল নালাগিব চাগে, এনেকৈ খাই পোৱা নাই। আৰু এতিয়া যে খাই চালোঁ ইমান টেষ্টি হৈছে নহয়। তাৰপিছতে মাক আৰু সুধিলোঁ আছে নেকি বুলি। মায়ে কৈছে দেউতাৰ ভাগৰ আছে অলপ। তাৰপিছত আৰু তেনেকেই খালোঁ। আৰু এনেকৈ খাই চাবচোন এবাৰ, কেনেকুৱা লাগে জনাব। আৰু এইফালে মই পটল ফ্ৰাই কৰাখিনি মই দি দিলোঁ তাত। আৰু এয়া কালাৰটো অকণমান বেলেগ হৈছে, আপোনালোকে মছলা অলপ বেছিকৈ দিব পাৰে, কাশ্মীৰ মই বেছি দিয়া নাই, মাহঁতে নাখায় যিহেতু। আৰু এয়া ৰেডি হৈ গ'ল ডিছটো, কেনেকুৱা হৈছে জনাব। আৰু এইফালে মই বাটিত ছাৰ্ভ কৰি দিলোঁ। আৰু এতিয়া মই ভাতৰ লগত কি আছে সকলোবোৰ দেখুৱাম। আৰু এইফালে আছে চব্জি আছে ভাতৰ লগত, আৰু মোৰ পটলৰ চব্জিখন আৰু দালি ইফালে আছে। আৰু আজিৰ মিনি ব্লগটো কেনেকুৱা লাগিছে জনাব। যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।